দ্বিতীয় গুণটো হৈ গ'ল খোলা অন্তৰে মানুহক দান কৰিব পাৰিছিল এতিয়া আমি বহুত এনেকুৱা ভিডিঅ' পাইছোঁ বা তথ্যও আমাৰ হাতত এতিয়া লাগিছে আগতে যদি আমি গম নাপাইছিলোঁ এতিয়া আমাৰ হাতত লাগিছে যে খোলা অন্তৰে জুবিনদাই আল্লাহৰ ৰাস্তাত দান কৰিছিল এতিয়া আপোনালোকে এইটো কথা শুনিও আচৰিত পাব পাৰে যে মই ক'লো আল্লাহৰ ৰাস্তাত দান কৰিছিল এতিয়া আল্লাহৰ ৰাস্তাত দান কৰা মানে অকল মছজিদ মাদ্ৰাছাত দান কৰা নহয় আল্লাহৰ ৰাস্তাত সঁচাকৈ আল্লাহৰ ৰাস্তাত দান কৰা মানে হৈ গ'ল গৰীব দুখীয়া মিসকিনক দান কৰা বা বেলেগ বেলেগ আল্লাহৰ মখলুকবিলাকক দান কৰা যোনে এতিয়া আমি বহুত এনেকুৱা ভিডিঅ' পাইছোঁ যিবিলাকক জুবিনদাই আল্লাহৰ ৰাস্তাত খোলা অন্তৰে দান কৰিছিল এনেকুৱা ভিডিঅ' মই পাইছোঁ যোনে 5 লাখ টকা 6 লাখ টকালৈকে দুখীয়া গৰীব জুবিনদাই দান কৰিছিল এনেকুৱাও আছিলে কিন্তু কেতিয়াও কাৰো আগত কোৱা নাছিলে হয়তো তেওঁ দি পিনি পাহৰিয়ে গৈছিলে লাহে লাহে এতিয়াহে মানুহে গম পাইছে যোনে লৈছিলে তেওঁ আহি পিনি কৈছে বা যাক দিছিলে তেওঁ আহি পিনি কৈছে গতিকে এইটো এটা বহুত ডাঙৰ গুণ আল্লাহৰ ৰাস্তাত খোলা অন্তৰে দান কৰা তাৰ কোনো হিচাপ নাৰাখা নিজৰ কাৰণে বচাই নৰখা কিন্তু আল্লাহৰ ৰাস্তাত দান কৰি দিয়া এইটো এটা বহুত ডাঙৰ গুণ